নমস্কাৰ, মই শ্ৰী ৰাহুল কুমাৰ গোহাঁই। আজি আমাৰ এই ভিডিঅ'টোত দেখাম যে আমাৰ সিদিনা লং জাম্প অহা নাছিলে, তো আজি আমি আপোনালোকক 19, 18, 17, 16 মাৰি দেখাম। আপোনালোকে চাই থাকিব আহেনে নাহে। আপোনালোকক দেখাই দিছোঁ 16 চেইন কোনডাল হয়। 16 কোনডাল আছিল ন? এইডাল আছিল নেকি? অঁ, এইডাল 16 হয়। আপোনালোকক দেখাই আছোঁ কাৰণ আমি সিদিনাখন 16 মাৰিব পৰা নাছিলোঁ বহুত দিনৰ মূৰত মাৰাৰ কাৰণে। তো ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব। চিনাবৰ কাৰণে সুবিধা হ'ব। আমি মানে ফিল্ডৰ পৰা ওলাই আহিছোঁ। কোৰ নানাৰ ফলত এয়া আমাৰ অৱস্থা হৈছে। বাৰীয়ে কান্দি থাকিব লগতে লৈ গৈছে। গ'ল চালা, এডালো গ'ল। আহিছে না 16 আহি গৈছে গাইছ, আৰু আহিব কাৰণ ষ্টাৰ্টিং হৈছে। এডাল 16 আহি গৈছে। 16 অহা নাই বাৰু, 15.5 মান হ'ব চাগে। তথাপিও আহি যাব। আহি যা ৰাহুল, আহি যা। বঢ়িয়া, বেয়া দিলিচোন। 17.5 মান দি দিলি। 17.5 দি দিছে গাইছ। মজা মজা। আৰু মই দিম, এই ভাগৰ লাগিছে বে। মই এবাৰ মাৰিম গাইছ। তিনিটা খাবি না কম। মিষ্টেক। আৰু এবাৰ মাৰিব লাগিব গাইছ। ভাগৰ লাগিছে। নোৱাৰিম নেকি? পাৰিবি। চিনা গ'লে নেকি? চিনা গ'ল ন? চিনা গৈ 15.5 গাইছ। 17 নাহে আৰু। আগতে আহি আছিলে, আনাম বাৰু। 15.5 আহি আছে। ভাগৰ লাগি আছে কাৰণ ৰানিং কৰা। তো বিনা ৰানিং কৰি লং জাম্প মাৰিব লাগিব, তেতিয়া আহিব। যদি বিশ্বাস কৰা নাই 17.5 অহা নাছিল, 18.5। তো আগৰ ভিডিঅ' যাই চাব পাৰে। এইকেইদিন মানে বহুত দিন লং জাম্প নামাৰ কাৰণে অহা নাই আমাৰ। এবাৰ লাষ্ট মাৰিম, 3বাৰ হ'ব না? 3বাৰ কোৱালিফাই। এবাৰ এক্সিলেণ্ট মাৰি চিনটো মিলা। আহি গ'ল গাইছ। ক'ত পৰিলে এইটো? সেইটোৱে আছিলে। এক্সিলেণ্ট। লাষ্ট বাৰত মাৰিছোঁ, চাই লওক গাইছ। এক্সিলেণ্ট। এডাল 16 আছিলে, এইডাল 16। তো ইয়াত মাৰিছোঁ মই। এক্সিলেণ্ট আহি গ'ল। ভাল মাৰিবি আৰু হৈ গ'ল। ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।